তিনিচুকীয়াত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। নতুনকৈ চাকৰি পোৱাই কাল হ'ল এগৰাকী যুৱতীৰ বাবে। দলবদ্ধ ধৰ্ষণৰ বলি হ'ল এগৰাকী যুৱতী। শদিয়াৰ যুৱতীগৰাকীয়ে তিনিচুকীয়াত চাকৰি পাইছিল আৰু ভাড়াতীয়া হিচাপে আছিল এটা ভাড়াঘৰত। ভাড়াঘৰৰ দুৱাৰ ভাঙি দলবদ্ধ ধৰ্ষণ কৰিলে যুৱতীগৰাকীক। জানিব পৰা মতে ঘটনাৰ সময়ত নিশা মুখত কলা কাপোৰ বান্ধি প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰি যুৱতীগৰাকীক তেওঁলোকে ধৰ্ষণ কৰে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে সৌভাগ্যৰে যিগৰাকী যুৱতী তেওঁ কিন্তু ধৰ্ষণ কৰিয়ে তাৰ পৰা পলায়ন দলটোৱে তেওঁক কিন্তু মাৰিবলৈ উদ্যত হৈছিল যদিও যুৱতীগৰাকীৰ নিজৰ সুৰক্ষা নিজে লোৱাৰ কাৰণে আচলতে ৰক্ষা পৰে। যদিও কিন্তু ধৰ্ষণৰ বলি হয়। সেই ঘটনা নিশাই সংঘটিত হোৱাৰ লগে লগে যুৱতীগৰাকীয়ে তেওঁ ঘৰত জানিবলৈ দিয়ে আৰু তাৰপিছত ঘৰৰ পৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীক জনোৱাৰ পাছত আজি পুৱা ভাগতেই তেওঁলোকে যুৱতীগৰাকীক তিনিচুকীয়া সদৰ থানালৈ আনে আৰু সমগ্ৰ ঘটনা বিৱৰি কৰাৰ পাছত এতিয়া আৰক্ষী এটা দলে যুৱতীগৰাকী যিটো ভাড়াঘৰত আছিলে তাত আহি তদন্ত আৰম্ভ কৰিছে।